বড়োভাগ কোনে কেনেকৈ ক'ব বিচাৰিছোঁ তাৰ কথা কিন্তু বড়োভাগ আমি আত্মাৰ পৰা বড়ো জনগোষ্ঠীয়ে হওক বা এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে হওক আমি আত্মাৰ পৰা তেখেতক শ্ৰদ্ধা কৰোঁ তেখেতে কি ভাবি কৈছে মই নাজানো কিন্তু নৰ্মেলি আমি বড়োভাৰ আদৰ্শ বুলি কওঁ যে বড়োভাৰ আদৰ্শ বুলি ক'লে লিভ এণ্ড লেট লিভ আমি 25টা সিটত খেলিছিলোঁ এইবাৰো আমি আশে পাশে সিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম তেখেতে কি ভাবি কৈছে মই নাজানো কিন্তু নৰ্মেলি আমি আমাৰ দলৰ এটা নীতি আছিলে সিদ্ধান্ত আছিল হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান বিটিসি প্ৰধান তেখেত য'ত নিৰ্বাচন খেলিব দুইজনে সেই স্থানত আমি প্ৰাৰ্থী থিয় নকৰাব প্ৰাৰ্থী প্ৰক্ষেপ নকৰোঁ তেখেতে কি ভাবি কৈছে মই নাজানো কিন্তু নৰ্মেলি আমি আৰু সেইকাৰণে আৰু উদাহৰণ দলটা নহয় পাৰিলে তামোলপুৰৰ চৰকাৰটো কম্প্ৰমাইজ নকৰোঁ তামোলপুৰৰ এই সমস্যা আমাৰ শক্তি আছে সামৰ্থ্য আছে আমাৰ কাৰ্যকৰ্তা আছে সমৰ্থ আছে বিটিসিৰ ইলেকশ্যন আমি অকলে খেলিম কিন্তু আমি বড়ো জাতিসত্তাৰ যিটো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ তাক আমি সন্মান কৰোঁ সেইকাৰণে আমাৰ যিমান শক্তি সিমান শক্তিমতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু প্ৰমোদ বড়োৰ প্ৰতি আমাৰ শুভকামনা থাকিব আৰু যি কেইটা সিটত আমি কণ্টেষ্ট নকৰোঁ সেইকেইটা সিটত ডেফিনেটলি আমাৰ প্ৰমোদ বড়ো জিকি আহক তাক আমি কামনা কৰিম কিন্তু আমি নিৰ্বাচনত অকলে খেলিম এইটোৱে গতিকে এইটো বিষয়লৈ নিশ্চিত ওপৰত আমি 3 তাৰিখে এইটো গম পাম মানে 5 মন্ত্ৰীৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিহে কিমানটা সমষ্টিত আমি অংশগ্ৰহণ কৰিম এইটো সিদ্ধান্তটো আমাৰ 3 তাৰিখে হ'ব এছপি আমাৰ অবৰো সুৰক্ষা সমিতিৰ অধীনত জন্ম হোৱা এটা দল গতিকে আমি কিছুমান লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এটা আদৰ্শগতভাৱে আমি এই দলটো গঠন কৰিছিলোঁ কিন্তু আমি সময়ত দেখিবলৈ পালোঁ যে জিএছপিয়ে আমাৰ অবৰো সুৰক্ষা সমিতিৰ যিসমূহ নীতি আৰু আদৰ্শ এইসমূহ আদৰ্শ দলিয়াই পেলাই তেওঁলোকে নিজাববীয়াকৈ কিছুমান কাম কাজ কৰিবলৈ আগবাঢ়িছে বিশেষকৈ আমি আপোনালোকক ক'লোঁ যে জিএছপিয়ে ইতিমধ্যে বিপিএফৰ লগত এলায়েন্স কৰাৰ কাৰণে আগবাঢ়িছে আমি আমাৰ ৰাষ্ট্ৰীয় সমাগত নিৰ্বাচন এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম আমি 10ৰ পৰা 15টা সমষ্টিৰ আমাৰ ভিতৰত 10ৰ পৰা 15ৰ ভিতৰত সমষ্টিত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আমি নিজাববীয়াকৈ অবৰো সুৰক্ষা সমিতিৰ বেনাৰত সমষ্টিত ভাৰতীয় জনতা পাৰ্টি শক্তিশালী সংগঠনৰ বেউ ৰচনা কৰিব কাৰণ তেখেতে নেখেলোঁ বুলি কিয় ক'ব কাৰণ তেখেতে যিটো সংগঠনৰ মূল মানুহ তেওঁৰ মনৰ ইচ্ছা হৈছে যে 40টাতে খেলিব লাগে 40টাতে জিকিব লাগে আমি বড়ো জাতিসত্তাৰ যিটো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ তাক আমি সন্মান কৰোঁ সেইকাৰণে আমাৰ যিমান শক্তি সিমান শক্তিমতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম তেওঁলোকে লগ লাগি নিৰ্বাচন খেলাৰ কথা কৈছে ইতিমধ্যে আমাৰ সৰু কমিটি বনাই দিছে আমাৰো 3জনীয়া কমিটি তেওঁলোকৰো 3জনীয়া কমিটি বনাই দিছে আলোচনা হৈছে খুঁটিনাটি যিবিলাক আছে একেলগে খেলাটো সিদ্ধান্ত ফাইনেল হৈছে খুঁটিনাটিবিলাক আলোচনা কৰিব লাগিব তেখেতে কি ভাবি কৈছে মই নাজানো কিন্তু নৰ্মেলি আমি বড়োভাৰ আদৰ্শ বুলি কওঁ যে বড়োভাৰ আদৰ্শ বুলি ক'লে লিভ এণ্ড লেট লিভ বড়োভাৰ আদৰ্শ লৈ পেলাই কাম কৰাৰ কথাটো আমি সকলোকে এনকাৰেজ কৰোঁ কাৰণ বড়োভা এই অঞ্চলৰ ন্যায়ৰ কাৰণে এই অঞ্চলৰ অধিকাৰৰ কাৰণে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰৰ কাৰণে কাম কৰিছিলে আৰু সকলো জনগোষ্ঠীক লৈ অহিংসা নীতিৰে কাম কৰিছিলে গতিকে আজি আমি নিখিল
বড়ো ছাত্ৰ সন্থাত বহুত দিন ময়ো কাম কৰি আহিছোঁ তেখেতৰ আদৰ্শটো আমি বুজি পাওঁ আৰু সেইকাৰণে আজিৰ সময়ত চবে একচেপ্ট কৰিছে যে বড়োফাৰ যিটো আদৰ্শ সেইটো হ'ল লিভ এণ্ড লেট লিভ জীয়াই থাকিব আৰু জীয়াই থাকিবলৈ দিয়ে তেখেতৰ আদৰ্শৰে আজি 26টা জনগোষ্ঠীৰ আমি ভিজন ডকুমেণ্ট বনাইছোঁ এই জনগোষ্ঠীবিলাকৰ মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি আগুৱাই নিয়াৰ কাৰণে আমি আঁচনি লৈছোঁ আৰু এই কথাবিলাক বেলেগে বুজি নাপাব বেলেগে বড়োফা বুলি ক'লে এজন ব্যক্তি বুলি ভাবিবও পাৰে কিন্তু বড়োফা আজি জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ কাৰণে যিবিলাক কথা কৈ গ'ল ঠিক তেনেধৰণৰ বড়োফা আমাৰ অঞ্চলৰ কাৰণে কোনোবা একচেপ্ট কৰি না নকৰে নাজানো কিন্তু আমাৰ অঞ্চলৰ কাৰণে বড়োফাই যিখিনি নীতি আদৰ্শ শিকাই থৈ গ'ল যি কাম কৰি থৈ গ'ল এইটো সৰ্বোচ্চ বুলি আমি ভাবোঁ আৰু সেই পথেদি আগবাঢ়ি আহি আজি বড়োসকলে তিনিটাকৈ চুক্তি কৰিলে নিজক প্ৰতিষ্ঠা কৰিবলৈ ভাষা সংস্কৃতি অস্তিত্বলৈ প্ৰতিষ্ঠা কৰিবলৈ আমি সফল হৈছোঁ গতিকে এই কথাটো কোনে কেনেকৈ উপস্থাপন কৰিব বিচাৰে মই নাজানো ময়ো দেখিবলৈ পাইছোঁ গতিকে বড়োফাক কোনে কেনেকৈ ক'ব বিচাৰে সেইটো তাৰ কথা কিন্তু বড়োফাক আমি আত্মাৰ পৰা বড়ো জনগোষ্ঠীয়ে হওক বা এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে হওক আমি আত্মাৰ পৰা তেখেতক শ্ৰদ্ধা কৰোঁ তেখেতে কি ভাবি কৈছে মই নাজানো কিন্তু নৰ্মেলি আমি বড়োফাৰ আদৰ্শ বুলি কওঁ যে বড়োফা আদৰ্শ বুলি ক'লে লিভ এণ্ড লেট লিভ